চাং ফাৰ্মৰ কাম বৰ্তমান শেষ হোৱা নাই আমাৰ তো ছেকেণ্ড চাংখন হ'ল তো দাদা মাত দিবচোন কিমান আছে এই মাজৰ খুলিটো 8 ফুট বহল 8 ফুট বহল আৰু 40 ফুট দীঘল 40 ফুট দীঘল আৰু ইফালে 30 ফুট ইফালে 30 ফুট আছে আৰু মাজৰ গেপছটো কিমান আছে মাজৰ গেপছটো 3 ফুট আৰু এইখনতো গমে পায় 6 ফুট আৰু 35 বাই 35 দিছে ইফালে 35 আৰু ইফালে 35 নেক্সট ইখানত আজি মুৰ্গী আনা হ'ব তাৰে কাম কৰি আছোঁ বাচন আনছোঁ অলৰেডি আমাৰ ফাৰ্মৰ মালিক আছে ইয়াতে মাজে মাজে মুৰ্গী উৰে যায় নেকি যায় হা এই এটা ক'ত আছে তলত বালা দিয়া হৈছে কেৰাহীত দিছে কেৰাহীত মানে মুৰ্গী উৰে মাটিতে আহিলে তুলি দিয়াকৈ আছে আপুনি কিমান খৰচ হ'ল বৰ্তমান খৰচ কিমান হ'ল আজি 33 দিন হ'ল 1600 প্লাছ আহি আছে কিমান জুখি পালে 1600 পাইছে না ছুপাৰভাইজাৰে 1600 বেছি হ'ব কিন্তু 1600 লিখি থৈ গ'ল লাইট নাই না